ক্ষমতাৰ কাৰণে অন্য দলে ক্ষমতাৰ কাৰণে শাসনত আহে, আমি আহোঁ সেৱাৰ বাবে। গতিকে যাৰ কাৰণে মই ভাবোঁ এইবেলি নিৰ্বাচনতো পূৰ্বে যেনেকুৱাকৈ আমাৰ কোকৰাঝাৰ হওক বা বৰপেটাত যেনেকুৱাকৈ জয়যুক্ত কৰাইছে, ঠিক মই ভাবোঁ এইবেলি অন্তত এই পাঁচটা সমষ্টিৰ ৰাইজে আমাক অন্তত আমাৰ মিত্ৰজোঁট প্ৰাৰ্থীসকলক জয়যুক্ত কৰাব। বিজেপি কৰা আছে, যিহেতু আমি UPPL দলক চিডলি সমষ্টিটো, অসম গণ পৰিষদ দলক বঙাইগাঁও সমষ্টিটো আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁলোকক আমি এৰি দিছোঁ। আৰু লগতে আমি তেওঁলোকক প্ৰাৰ্থিত্ব যদিও তেওঁলোকে দিব, তেওঁলোকে যিমানখিনি কাম কৰিব তাতকৈ বেছি কাম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কৰি যাতে আগন্তুক দিনত পাঁচটা সমষ্টিতে যাতে জয়লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি নিৰলসভাৱে প্ৰচেষ্টা ইতিমধ্যে অব্যাহত আমি ৰাখিছোঁ। প্ৰায় পাঁচটা সমষ্টি আছে, পাঁচটাই আমি দখল কৰিম আগন্তুক দিনত। আমি দখল কৰিম মানে ৰাইজে দিব আমাক, কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টীয়ে শাসনৰ কাৰণে কেতিয়াও ক্ষমতাত অহা নাই। ভাৰতীয় জনতা পাৰ্টীৰ সেৱাৰ কাৰণেহে ৰাইজে আমাক শাসনত বহাইছে। গতিকে ক্ষমতাৰ কাৰণে অন্য দলে ক্ষমতাৰ কাৰণে শাসনত আহে, আমি আহোঁ সেৱাৰ বাবে। গতিকে যাৰ কাৰণে মই ভাবোঁ এইবেলি নিৰ্বাচনতো পূৰ্বে যেনেকুৱাকৈ আমাৰ কোকৰাঝাৰ হওক বা বৰপেটাত যেনেকুৱাকৈ জয়যুক্ত কৰাইছে, ঠিক মই ভাবোঁ এইবেলি অন্তত এই পাঁচটা সমষ্টিৰ ৰাইজে আমাক অন্তত আমাৰ মিত্ৰজোঁট প্ৰাৰ্থীসকলক জয়যুক্ত কৰাব। বিজেপি শংকিত হোৱাৰ বাবে এইটোতো অভিযোগ প্ৰতি অভিযোগ থাকে, কাৰণ কিয় এতিয়া ধৰক মানে আমি শংকিত হ'বলগীয়া কি আছে? আমাৰতো শংকিত হ'বলগীয়া তাত একো নাই। বিভিন্ন ধৰণৰ নিৰ্বাচনী কেন্দ্ৰ নিৰ্বাচন লৈ পেলাই চামগুৰি সমষ্টিটো আজি নহয়, চামগুৰি সমষ্টিত এই কামখিনি আজি কেইবা বছৰ ধৰি পেলাই আমি দেখি আহিছোঁ, বাতৰি কাকতত দেখি আহিছোঁ। নিৰ্বাচন আহিলে যদি ক'ৰবাত যদি গণ্ডগোল যদি হয়, গণ্ডগোলটো হোৱা সমষ্টিটোৰ নাম হৈছে চামগুৰি সমষ্টি। গতিকে এই ধাৰাবাহিকতাটো তাতে অক্ষুণ্ণ আছে। এইটো আমি উদ্ধাৰ কৰাৰ কাৰণে ইতিমধ্যে আমিতো কাম কাজ আৰম্ভ কৰিছোঁ। নিশ্চিত ৰূপত আমাৰ পাঁচটা সমষ্টিৰ ভিতৰত পাঁচটাই আমি দখল কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু নিশ্চিত ৰূপত ৰাইজে চামগুৰি সমষ্টিটো আমাকে জিকাব বুলি মই আশাবাদী। কিবা সুধিছিলে কৰা আছে, যিহেতু আমি UPPL দলক চিডলি সমষ্টিটো, অসম গণ পৰিষদ দলক বঙাইগাঁও সমষ্টিটো আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁলোকক আমি এৰি দিছোঁ। আৰু লগতে আমি তেওঁলোকক প্ৰাৰ্থিত্ব যদিও তেওঁলোকে দিব, তেওঁলোকে যিমানখিনি কাম কৰিব তাতকৈ বেছি কাম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কৰি যাতে আগন্তুক দিনত পাঁচটা সমষ্টিতে যাতে জয়লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি নিৰলসভাৱে প্ৰচেষ্টা ইতিমধ্যে অব্যাহত আমি ৰাখিছোঁ। প্ৰায় পাঁচটা সমষ্টি আছে, পাঁচটাই আমি দখল কৰিম আগন্তুক দিনত। আমি দখল কৰিম মানে ৰাইজে দিব আমাক, কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টীয়ে শাসনৰ কাৰণে কেতিয়াও ক্ষমতাত অহা নাই। ভাৰতীয় জনতা পাৰ্টীৰ সেৱাৰ কাৰণেহে ৰাইজে আমাক শাসনত বহাইছে। গতিকে ক্ষমতাৰ কাৰণে অন্য দলে ক্ষমতাৰ কাৰণে শাসনত আহে, আমি আহোঁ সেৱাৰ বাবে। গতিকে যাৰ কাৰণে মই ভাবোঁ এইবেলি নিৰ্বাচনতো পূৰ্বে যেনেকুৱাকৈ আমাৰ কোকৰাঝাৰ হওক বা বৰপেটাত যেনেকুৱাকৈ জয়যুক্ত কৰাইছে, ঠিক মই ভাবোঁ এইবেলি অন্তত এই পাঁচটা সমষ্টিৰ ৰাইজে আমাক অন্তত আমাৰ মিত্ৰজোঁট প্ৰাৰ্থীসকলক জয়যুক্ত কৰাব। বিজেপি শংকিত হোৱাৰ বাবে এইটোতো অভিযোগ প্ৰতি অভিযোগ থাকে, কাৰণ কিয় এতিয়া ধৰক মানে আমি শংকিত হ'বলগীয়া কি আছে? আমাৰতো শংকিত হ'বলগীয়া তাত একো নাই। বিভিন্ন ধৰণৰ নিৰ্বাচনী কেন্দ্ৰ নিৰ্বাচন লৈ পেলাই চামগুৰি সমষ্টিটো আজি নহয়, চামগুৰি সমষ্টিত এই কামখিনি আজি কেইবা বছৰ ধৰি পেলাই আমি দেখি আহিছোঁ, বাতৰি কাকতত দেখি আহিছোঁ। নিৰ্বাচন আহিলে যদি ক'ৰবাত যদি গণ্ডগোল যদি হয়, গণ্ডগোলটো হোৱা সমষ্টিটোৰ নাম হৈছে চামগুৰি সমষ্টি। গতিকে এই ধাৰাবাহিকতাটো তাতে অক্ষুণ্ণ আছে। এইটো আমি উদ্ধাৰ কৰাৰ কাৰণে ইতিমধ্যে আমিতো কাম কাজ আৰম্ভ কৰিছোঁ। নিশ্চিত ৰূপত আমাৰ পাঁচটা সমষ্টিৰ ভিতৰত পাঁচটাই আমি দখল কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু নিশ্চিত ৰূপত ৰাইজে চামগুৰি সমষ্টিটো আমাকে জিকাব বুলি মই আশাবাদী। কিবা সুধিছিলে